আই লাভ ট্ৰেভেলিং। সেইটো কাৰণে মই কেতিয়াও ডেষ্টিনেশ্যন কি হ'ব কেতিয়াও চিন্তা নকৰোঁ। কিন্তু জাষ্ট ইমাজিন তুমি তোমাৰ বন্ধুকেইটাৰ লগত এনেকুৱা এটা প্লেচত গৈছা, নিশ্চয় ভাল লাগিব। মোৰো ভাল লাগিছিল। তো আমাৰ দিনটো ষ্টাৰ্ট হয় লাচেনৰ পৰা। ৰাতিপুৱাই শুই উঠি চাহ খোৱাৰ মজাই বেলেগ, আৰু স্পেচিয়েলি তেতিয়া যেতিয়া টেম্পাৰেচাৰ -1 থাকে। তো আমি জাষ্ট ৰুমৰ পৰা ওলাই আহিলোঁ, এতিয়া গাড়ীত উঠোঁ আৰু চিধা যাম ডেষ্টিনেশ্যন। তো আজি আমাৰ ফাৰ্ষ্ট ডেষ্টিনেশ্যন হৈছে কালাপাত্থাৰ। তাৰপিছত যাম আমি গুৰুডংমাৰ লেক। তো বৰ্তমান আমি আছোঁ ৱৰ্ল্ড হাইয়েষ্ট ডোছা পইণ্টত, আৰু এইটো বেক চাইডে দেখাই আছোঁ। আমাৰ সকলোৰে ডোছা খাবলৈ মন আছিল যদিও আমি নাখালোঁ, কাৰণ আমি সোনকালে কালাপাত্থৰ পাবগৈ লাগে আৰু তাৰ পৰা যাব লাগিব গুৰুডংমাৰ, কাৰণ গুৰুডংমাৰ যাবলৈ 10টা বজাৰ পিছত পাৰ্মিশ্যন নাথাকে। তো সেইটো কাৰণে আমি জল্দি গৈ আছিলোঁ, পুৰা ৰাস্তাবোৰ এনজয় কৰি। গাড়ী ফচি গৈছিল, তো অলপ ঠেলি দিবলগীয়া হ'ল। মই ভিডিঅ'হে কৰিলোঁ, ইহঁতে ঠেলিলে। চ' ফাইনেলি পালোহি কালাপাত্থাৰ। তাতকৈ ওপৰত যাব নিদিয়ে, ওপৰত আৰ্মি কেম্প আছে। তো তাত যদি যাওঁ দেন 200 বাৰ উঠা বহা কৰিব দিয়ে বোলে, পানিচমেণ্ট সেইটো। তো এইখিনিয়ে লাষ্ট। পানিচমেণ্ট ল'ব নিবিচাৰোঁ। মানস, how to judge? How to judge? Woo! ৰিল বনোৱাৰ কাছে হৈ আছে। তো বৰ্তমান আমি আছোঁ কালাপাত্থাত আৰু খাই আছোঁ পপকৰ্ণ, কাৰণ অক্সিজেন লেভেলটো অলপ হাই হ'লে পপকৰ্ণ খোৱাটো ভাল। তো এতিয়া ব্ৰেড আৰু জাম খাম, ভাইয়া লৈ আহা।
তো ব্ৰেড আৰু জাম খাই চিধা যাম গুৰুডুমবাৰ লেক। তো এতিয়া ব্ৰেকফাষ্টটো কৰিলোঁ, যাওঁতে ভাল ভাল চিনাৰি পালে দেখাই যাম, তাৰপিছত যদি নাপাওঁ দেন চিধা গৈ গুৰুডুমবাৰ লগ পাম। উশাহ ল'ব বহুত প্ৰব্লেম হৈছে উৎপাত কৰি দিলোঁ ন বহুত। আৰু বেষ্ট এনজয়মেণ্ট হৈছে, বেষ্ট চবতছে বেছি ইয়াত ভাই যিমান আছে চবতকৈ বেছি আমি এনজয় কৰিছোঁ। মই কাৰণ ব্লগ বনাওঁতে অলপ কৰিছে বাৰু, কাৰণ আপোনালোকক দেখাব লাগিবই। আমাৰ গ্ৰুপৰ চবতকৈ ফুল্লি এনজয়মেণ্ট মানুহজন এইজন চঞ্জু আৰু মানাছে কৰিছে। আমি অলপ ভিডিঅ' চিডিঅ' বনাওঁতে গ'ল, কাৰণ মই ব্লগ কৰিবই লাগিব, আপোনালোক দেখাবই লাগিব, সেইটো কাৰণে অলপ এনজয় কৰিলোঁ আৰু এতিয়া খাই লওঁ, তাৰপিছত যাম গুৰুডুমবাৰ। ফাৰ্ষ্ট টাইম আহিছোঁ কালাপাথাৰ, কিন্তু বেষ্ট এক্সপিৰিয়েঞ্চ একদম পুৰা। এইটো যে দেখিছে পাহাৰটো, এইটো হ'ল পাহাৰটোৰ নাম গাইগং, আৰু এই পাহাৰটোৰ বেক চাইডে আছে গুৰুডুমবাৰ লেক। বতাহ মাত্ৰ আহিছে। তো আমি পালোহি গুৰুডুমবাৰ লেক, ইমানেই বেছি বতাহ দি আছে, মোৰ মাতটো আহিছে নাই গম পোৱা নাই। ইয়াত অক্সিজেন লেভেলটো খুব কম, তো বেছি উৎপাত কৰিব নালাগে আৰু বেছি চিঞৰ বাখৰ কৰি মানে হুলস্থুল কৰি জঁপিয়াব কৰিব নালাগে, নহ'লে অক্সিজেন লেভেলটো বহুত হাই হৈ যায়। তো ইয়াত বেছি টাইম নকৰোঁ, এতিয়া আকৌ যাওঁ, অক্সিজেন লেভেল অলপ কমিছে, এতিয়া চিধা যাওঁ তললৈ। তো এখন দেখিছে বৰ্ড, ইফালে চিধা যাব লাগিব কাৰেণ্ট, ইফালে এলাউড নাই ইফালে, আৰু ইফালে যাব লাগিব গুৰুডুমবাৰ লেক। আৰু গুৰুডুমবাৰ লেকৰ ফিটটো হৈছে 17,800 ফিট। তো অলপ এনাৰ্জি লেভেল বঢ়াবৰ কাৰণে ৰেড বুল খাই লওঁ। এনাৰ্জি অকণমান ল' লেভেললৈ অহা আগতে লাগিছে এনাৰ্জিটো, একো নাই, সেইটো কাৰণে চবেই ৰেড বুল আনিছোঁ, ৰেড বুল অলপ খাম। তাৰপিছত আমাৰ সঞ্জীৱৰ কিবা প্ৰব্লেম হৈছে নেকি? প্ৰব্লেম হৈছে নেকি তোমাৰ কিবা? কি উশাহ চুশাহ ভাগৰ লাগিছে? অ'কে, সঞ্জীৱৰ অলপ প্ৰব্লেম হৈছে বোলে, তো সি অলপ ৰেষ্ট লওক গাড়ীৰ ভিতৰতে। আমি এতিয়া ফটো শ্বুটো 2খনমান উঠোঁ আৰু ৰেড বুলটো খতম কৰি লওঁ, দেন আকৌ যাম ৰুমলৈ। ৰুম আজি আমাৰ থাকিব লাটচুঙত।
আপোনালোকে দেখিলে অসমৰ বিহু গুৰুডুমৰা লেকৰ ওচৰত 17,000 ফিটৰ ওপৰত। নজৰুল দা আমাৰ অসমৰ হয়, বোকাখাটৰ হয়, কাৰ্বি আংলং বোকাজানৰ হয়। নজৰুল দাক বহুত ভাল লাগিলে, বহুত আগৰ পৰা কথা পাতি আছিলোঁ। ফাইনেলি ইয়াত আহি লগ পাই গ'লোঁ। বহুত বেছি ভাল নজৰুল দা, যিমানখিনি ভাবিছিলোঁ তাতকৈ বেছি ভাল। বহুত ধুনীয়াকৈ দেখাইছে, বহুত এনজয় কৰাইছে, যেনেকৈ বিচাৰিছিলোঁ তেনেকৈ কৰাইছে। য'ত ৰখাব দিয়ে তাতে ৰখাই, য'ত যি কৰিব বিচাৰে ফটো উঠোৱা পৰা আদি কৰি চব পৰাই আছে আমাক। আৰু আজিলৈকেতো প্ৰায় আমাৰ ট্ৰিপ শেষ হৈ গৈছে। কালি যাব লাগিব, ক'ত আছিলে নজৰুল দা? কালি 0 পইণ্ট আৰু লাচুং 0 পইণ্ট যাম। কালিতো আমি ঘূৰিবৰ কাৰণে ঘূৰিয়ে গোটেই দিনটো আমি আকৌ গেংটক গুচি যাম। আমি টাইম নাপাম। তাৰ কাৰণে আমাৰ অসমীয়া প্ৰতীক হিচাপে, সন্মান হিচাপে এটা আমাৰ ফালৰ পৰা আমি কিবা যাতে আমাক মনত ৰাখে, আমিতো মনত ৰাখিমেই। আমাক মনত ৰাখিবৰ কাৰণে আমাৰ ফালৰ পৰা আমি গামোচা এখন। বহুত ভাল লাগিল আপোনালোকক, মানে আপোনালোকক লগ পালোঁ। মানে ময়ো ভবা নাছিলোঁ যে ইমান ভাল হ'ব আপোনালোকেও। মই ইমান পাৰ্টি ঘূৰাওঁ, হ'লেও আজি বেষ্ট পাৰ্টি। 5-6 বছৰ মূৰত বেষ্ট পাৰ্টি। বৰ্তমান আমি আহি পালোঁ লাচেন গুৰুডুমৰাৰ পৰা। আৰু সঞ্জীৱতৰ অলপ গাত বেয়া কৰিছিলে, তো সিহঁতে অলপ শুই লৈছিলে। তো এতিয়া চবে ভাত চাত খাই হৈ গ'ল। এতিয়া যাম আমি লাচুং। ৱেটো লাচুং।